justice. We want justice. Justice, justice. Akrachu Jindabad. Jindabad, Jindabad. Akrachu Jindabad. Jindabad, Jindabad. টঙলাত অনুষ্ঠিত ওদালগুৰি জিলা কোচাজবংশী ছাত্ৰ পশ্চিমৰ আজি কাৰ্যনিৰ্বাহক সভাত যিধৰণে আমাক সম্ভাষণ জনাইছে মই ওদালগুৰি জিলাবাসী ৰাইজক তথা কোচাজবংশী ছাত্ৰ সন্থাক মই সদৌ কোচাজবংশী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই সভাৰ জৰিয়তে মই এটা কথাই ক'ব বিচাৰিছোঁ, অসম চৰকাৰ ভাৰত চৰকাৰক ক'ব বিচাৰিছোঁ যে আগন্তুক 3 মাহৰ ভিতৰত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতসকলে যিখিনি বিগত দিনত অসমৰ কোচাজবংশী ৰাইজক জনজাতিকৰণৰ সমস্যা আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ সমস্যা সমাধানৰ কাৰণে যিখিনি আশ্বাস দিছিল সেই আশ্বাস আখৰে আখৰে পালন কৰিবৰ কাৰণে আমি 3 মাহৰ ডেডলাইন আমি চৰকাৰক দিব বিচাৰিছোঁ। আৰু অন্যথা আমি নৱনিৰ্বাচিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে আগন্তুক দিনত আমি উদ্যমেৰে যে ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আমি পুনৰ গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি ইতিমধ্যে সাজু হৈছোঁ। আৰু সেই মুহূৰ্তত আমি চৰকাৰক পুনৰ আহ্বান জনাব বিচাৰিছোঁ যে আপোনাক সবে যিখিনি কমিটমেণ্ট দিছিল অসমৰ কোচাজবংশী ৰাইজক, অসমৰ জনসাধাৰণক যিখিনি কথা কৈছিল সেইখিনি আখৰে আখৰে আপোনাৰ সবে পালন কৰক। অন্যথা আগন্তুক দিনত কোচাজবংশী ৰাইজে বিগত দিনতকৈ সঁচা অৰ্থত সংগ্ৰাম আমি কি ধৰণে সংগ্ৰাম কৰিব লাগে আমি সেই কথাখিনি আমি লৈ যাম। নহয় চাওক, বিগত দিনত আমি 2 বছৰে আমি অপেক্ষা কৰিলোঁ যে চৰকাৰে আলোচনাৰ নামত আলোচনা কৰি আছে, কিন্তু আমি চৰকাৰৰ যি আলোচনাৰ নামত আমাক যিখিনি আমাৰ সংগ্ৰাম বন্ধ কৰাৰ যিখিনি কৌশল সেইখিনিহে দেখিবলৈ পাইছোঁ। আমি আশ্বস্ত হ'ব পৰা নাই আজিৰ তাৰিখলৈকে যে আজিৰ তাৰিখত বাস্তৱসন্মত পদক্ষেপ আমি চৰকাৰৰ পৰা দেখা নাই। কিন্তু আমি পুনৰ আহ্বান জনাইছোঁ চৰকাৰে অনতিপলমে যে কোচাজবংশীসকলৰ সমস্যা সমাধান কাৰণে আন্তৰিকতাৰে সমাধান কৰক, কিন্তু ইয়াত আলোচনাৰ নামত ভেকু ভাওনা আমি কেতিয়াও বিচৰা নাই। আৰু ইয়াৰ অন্যথা হয়তো কোচাজবংশী ৰাইজ বিজেপি চৰকাৰৰ পৰা হয়তো আঁতৰি যাবলৈ বাধ্য হ'ব। এইখিনি আমাৰ এই কোচাজবংশীসকলৰ যিখিনি পৰ্যায় জনজাতি মন্ত্ৰণালয়ৰ পৰা আদি কৰি আৰু যিমানখিনি প্ৰচেছ আছে সেই প্ৰচেছ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক জমা দিয়া হৈছে। গোটেইখিনি সকলোৰ পৰা নথি পত্ৰ সকলোৰ পৰা ক্লিয়াৰ হৈ গভৰ্ণমেণ্টৰ ঘৰত আছে, কিন্তু ইয়াত আচলতে অসম চৰকাৰৰ ইয়াতে সদিচ্ছাৰ অভাৱৰ কাৰণে আজিৰ তাৰিখত কোচাজবংশীসকলে জনজাতিৰ সমস্যাটো ওলমি আছে। গতিকে নাই সেই কথা কিন্তু অসত্য কথা। ইতিমধ্যে আমি কেন্দ্ৰীয় সমিতিৰ অধিৱেশনৰ যোগে আমি নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন হৈছে আৰু আমি উদ্যমেৰে আমি আগেই কৈছোঁ যে আমি উদ্যমেৰে এতিয়া আৰু চৰকাৰৰ কোনো প্ৰলোভন কোনো আশ্বাসত আমি আশ্বস্ত হ'ব পৰা খোজা নাই। আৰু আমি হাতে কামে বিচাৰিছোঁ তেখেতসকলে যিখিনিৰ কথা অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল সেইখিনি কথা তেওঁলোকে আখৰে আখৰে পালন কৰক। অন্যথা তেখেতসকলে সদায় আলোচনাৰ নামত আলোচনা কৰি থাকিব, আশ্বাসৰ নামত আশ্বাস দি থাকিব। আমি চৰকাৰৰ সেই আশ্বাস চৰকাৰক আমি বিজেপি নেতৃত্বাধীন চৰকাৰখনক বিশ্বাসত ৰাখি অসমৰ কোচাজবংশীসকলে সৰ্বোচ্চৰে কোচাজবংশীসকলক বিজেপি নেতৃত্বাধীন চৰকাৰখন গঠনৰ ক্ষেত্ৰত ভোট দি জয়যুক্ত কৰিছিল আৰু আমি তেওঁলোকৰ পৰা সেই কথাখিনি বিচাৰিছোঁ। কিন্তু বাৰে বাৰে আমাক প্ৰতাৰণা কৰি থাকিব, আমি বাৰে বাৰে সহ্য কৰি থাকিম, এই কথাখিনি কেতিয়াও হ'ব নোৱাৰে। ৰাইজক আমি কৈছোঁ যে আগন্তুক দিনত আমি সকলো শ্ৰেণীৰ ৰাইজৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আমি লগত লৈ কোচাজবংশীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতসকলে সহযোগিতা আগবঢ়াওক। আমাৰ আগন্তুক দিনত যিখন সংগ্ৰাম আহিব লগা সংগ্ৰামখনত সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ আৰু সকলোকে লগত লৈ আমি কি ধৰণে কোচাজবংশীৰ এই যিটো আন্দোলন সেই আন্দোলনটো আমি গণতান্ত্ৰিকভাৱে লৈ যাব পাৰোঁ তাৰখিনি কাৰণে আমি সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। কোচাজবংশী সংগঠনসমূহে কোচাজবংশী সন্মিলনীয়ে হওক আখৰাছুৱে হওক আমি বহু বছৰ আন্দোলন কৰিলোঁ আৰু চৰকাৰেও আমাক বহু বছৰ প্ৰতিশ্ৰুতি দিলে। ভাৰত চৰকাৰৰ যি বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ অসমৰ বিভিন্ন গণসমাৱেশত লোকসভা নিৰ্বাচনত বা বিধানসভা নিৰ্বাচনত
তেওঁ 100 দিনত আমাক ST দিম বুলি কৈছিল। আমাৰ কমতাপুৰৰ সেইটোলৈ ত্ৰিপাক্ষিক বৈঠক হ'ব বুলি কৈছিল। কংগ্ৰেছ চৰকাৰৰ দিনতো আমাৰ বৈঠক হৈছিল, কিন্তু অসমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে আমি বাৰম্বাৰ বহুত আলোচনা কৰিছিলোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহোঁতে আমি ভাবিছিলোঁ, যিহেতু তেওঁ অলপ এক্টিভ আৰু বিভিন্ন অসমৰ সমস্যাৰ ক্ষেত্ৰত তেওঁ মাত মাতি আছে বা সমাধান কৰিছে। কিন্তু এতিয়া দেখা গ'ল যোৱা 2 বছৰত যি ক'ভিড মহামাৰী, এই মহামাৰীৰ ক্ষেত্ৰত বিশ্বজুৰি যি হ'ল, আমি আন্দোলন বন্ধ ৰাখিলোঁ। যিহেতু মানৱ জাতিৰ ওপৰত এটা অভিশাপ আহিল, কিন্তু বৰ্তমান পৰ্যায়ত যদি ক'ভিডৰ হেৰিটো কমি গৈছে, আমি আন্দোলন কাৰ্যসূচী এতিয়া আমি আৰম্ভ কৰিম। হয়তো আমাৰ যিহেতু নতুন সমিতি গঠন হৈছে, পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰৰ ভাৰত চৰকাৰৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক একদম তীব্ৰ গণতান্ত্ৰিক আমি আন্দোলন কাৰ্যসূচী ল'ম। কাৰণ এইটো কাৰণে ল'ম, আমাৰ আৰু আলোচনাত বহি থাকিব আৰু ইচ্ছা নাই। কাৰণ বাৰম্বাৰ আমি আমাৰ যি সংগঠন হিচাপত বা জাতি হিচাপত আমি যি প্ৰমাণপত্ৰ দিব লাগে, যি ডকুমেণ্টছ দিব লাগে আমি দিছোঁ। আমি দিল্লীত বহিছোঁ, আমি গুৱাহাটীৰ দিছপুৰত বহিছোঁ, মাত্ৰ তেওঁলোকৰ সদিচ্ছাৰ অভাৱ। গতিকে সদৌ-শেষত অসমৰ সমগ্ৰ কোচ ৰাজবংশী ৰাইজক এই যি অস্তিত্বৰ সংকট, কোচ ৰাজবংশীৰ যি অস্তিত্বৰ সংকট হৈছে, এই সংগঠনসমূহৰ নেতৃত্বত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে যি আমি আহ্বান জনাম, আমাৰ কাৰ্যসূচী ঘোষণা হ'ব। আমাৰ অহা যি এক্সিকিউটিভ আছে, কেন্দ্ৰীয় সমিতিৰ আমাৰ এক্সিকিউটিভ হ'ব, তাতে আমি কাৰ্যসূচী ঘোষণা কৰিম। আৰু লগতে যিহেতু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীত অসমৰ কেবিনেট চৰকাৰে ভূমি নীতিৰ ক্ষেত্ৰত বহুতখিনি সা সুবিধা দিছে। যিহেতু BTRত আমাৰ কোচ ৰাজবংশীও আছে, আৰু যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যি কোচ ৰাজবংশী আছে, বিভিন্ন জাতি জনগোষ্ঠীক দিছে, আপোনালোকে গম পাইছে। আৰু আমিও BTRত থকা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী, যিহেতু আমি ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠী, আমাক ভূমিৰ অধিকাৰটো লাগে। আৰু অসম চৰকাৰক বা ভাৰত চৰকাৰক এইখিনি আমি দাবী জনাইছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত যি আমাৰ দাবী চনত BTRৰ ভূমি নীতিৰ ক্ষেত্ৰত সেইখিনি আমি দাখিল কৰিম। আৰু সদৌ-শেষত আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক অনুৰোধো জনাইছোঁ, দাবীও জনাইছোঁ। আমি বহুত আন্দোলন কৰিলোঁ, হয়তো তেওঁলোকে ভাবিছে কি আন্দোলন কৰি আক্ৰাছো হয়তো বহি যাব, কিন্তু আক্ৰাছো যিহেতু এই যি নতুন অধিৱেশনত যি নতুন সমিতি গঠন হ'ল, অৰাজনৈতিকভাৱে আমি কোনো ৰাজনৈতিক দলৰ আমি সদস্য নহয়। আৰু যিহেতু BJPয়ে হওক কংগ্ৰেছে হওক আমি ঠগাই আছে। আগতে যোৱা 15 বছৰতো আমাক কংগ্ৰেছেও ঠগালে, আমি BJPৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, হয়তো BJPয়ে যিখিনি আমাক কৈছোঁ। আৰু দ্বিতীয়তে কথা হ'ল কি, আমাৰ মাজত যি বিভেদৰ এটা সৃষ্টি কৰি আছে, ৰাজনৈতিক দলসমূহেই হওক বা ৰাজনৈতিক ব্যক্তিসমূহে, আমি সকলোকে কৈছোঁ, আমি একত্ৰিত হৈ এই সংগ্ৰাম, যি জাতিৰ অস্তিত্ব সংগ্ৰাম, এই সংগ্ৰামৰ সকলোৱে এক হৈ আমি আগুৱাই যাব লাগিব। আৰু সদৌ-শেষত সকলোকে ধন্যবাদ জনাই, আমাৰ যি জনজাতিকৰণ আমাক লাগিবই, আৰু জনজাতিকৰণ কমতাপুৰ নোপোৱাৰ লগে লগে আক্ৰাছো আৰু কোচ ৰাজবংশী ৰাইজ বহি নাথাকে। এইটো আমাৰ শেষ কথা, আৰু শেষ বিন্দু তেজ থকালৈ আমি আমাৰ দাবী পূৰণৰ ক্ষেত্ৰত আমি আন্দোলন কৰিম। আমি দিল্লীত যাম, আমি দিছপুৰত যাম, কাৰণ অনাগত এতিয়া লোকসভা শীতকালীন অধিৱেশন আহি আছে, বিধানসভা অধিৱেশন আহি আছে। আৰু বিশেষকৈ মই মিডিয়া থ্ৰু দি অসমৰ বিধানসভাত যিকেইজন কোচ ৰাজবংশী বিধায়ক আছে, যি দলৰে হওক, সি কংগ্ৰেছৰে হওক, BJPৰে হওক, AIDFৰে হওক বা জিৰ'ৰে হওক, তেওঁলোকে অন্ততঃ অলপ জাতিৰ কথা চিন্তা কৰি বিধানসভাৰ মজিয়াত বা লোকসভাৰ মজিয়াত কোচ ৰাজবংশীৰ জনজাতিকৰণ বা কমতাপুৰৰ ক্ষেত্ৰত মাত মাতিবৰ কাৰণে তেওঁলোকক অনুৰোধ কৰিছোঁ। যিহেতু তেওঁলোকে জন্মসূত্ৰভাৱে তেওঁলোক কোচ ৰাজবংশী জনগোষ্ঠী, তেওঁলোকৰো জাতিটোৰ প্ৰতি দায়বদ্ধতা আছে। অকল আক্ৰাছো বা কোচ ৰাজবংশী সন্মিলনী বা অন্য সংগঠন নাই। গতিকে মিডিয়া থ্ৰু দি তেওঁলোকেও হয়তো অকণমান এটা চেতনা এটা আহক, যে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকৰো এটা অধিকাৰ আছে, তেওঁলোকৰো এটা দায়িত্ব আছে, তেওঁলোকে মাত মাতিব লাগে।